অসম জাতীয় বিদ্যালয়ৰ গণিত বিষয়ৰ ৬ষ্ঠ শ্ৰেণীৰ অনুশীলনী 1D আমি ৯ নম্বৰ অংকটো কৰিবলৈ ওলাইছো। দিয়া আছে অংকটো এনেকৈ এটা পাত্ৰত ৫ লিটাৰ 250 মিলিলিটাৰ পানী আছে। এটা গ্লাছত 250 মিলিলিটাৰ কৈ পানী ভৰালে পাত্ৰটোৰ পানীখিনি কিমানটা গ্লাছত ভৰাব পৰা যাব। Given পাত্ৰটোত থকা পানী is equal 5 লিটাৰ 250 মিলিলিটাৰ। আমি একে একক কৰি ল'ব লাগিব। 1000 মিলিলিটাৰ is equal to 1 লিটাৰ। 5 লিটাৰত 5000 লিটাৰ মিলিলিটাৰ প্লাস 250 মিলিলিটাৰ is equal to 5250 মিলিলিটাৰ। এটা গ্লাছত পানী ভৰাব পাৰি equal 250 মিলিলিটাৰ কৈ। তেতিয়াহ'লে আমাক কৈছে কি পাত্ৰটোৰ পানীখিনি কিমানটা গ্লাছত ভৰাব পৰা যাব। এতেকে পাত্ৰটোৰ পানীখিনি ভৰাব পৰা গিলাসৰ সংখ্যা পাত্ৰটোৰ মুঠ পানীখিনিক আমি এটা গ্লাছত ভৰাব পৰা পানীৰ পৰিমাণেৰে হৰণ কৰিলাম। মিলিলিটাৰ মিলি কেনসেল 50250 আৰু 5250 0 কেনসেল যাব। এতিয়া 25ৰে আমি 5 to 5ক ডিভাইড কৰি লম। 2 বাৰ 50 25 নামিব একবাৰ 21টা 21টা গ্লাছত আমি পানী ভৰাব পাৰিম।